আন এটা বিগ ব্ৰেকিং নিউজ পুনৰ আন এটা প্ৰবঞ্চকৰ পৰা জব্দ কৰা হৈছে 58 কোটি টকা বৃহৎ পৰিমাণৰ ধনৰাশি জব্দ কৰা হৈছে প্ৰবঞ্চকৰ পৰা আৰু আৰক্ষীয়ে নগদ জব্দ কৰিছে 10 কোটি টকা 10 কোটি টকা জব্দ কৰিছে নগদ আৰু সৰ্বমুঠ 58 কোটি টকা লগতে জব্দ কৰা হৈছে 4 কিলোগ্ৰাম সোণৰ বিস্কুট জব্দ কৰা হৈছে লগতে আৰু অনলাইন গেমৰ নামত লুটিলে 58 কোটি টকা অনলাইন গেমৰ নামত প্ৰবঞ্চনা কৰি ব্যৱসায়ীৰ পৰা 58 কোটি টকা লুটিছিল আৰু মহাৰাষ্ট্ৰৰ নাগপুৰত এটা প্ৰবঞ্চকে অনলাইন গেমৰ নামত লুটিছিল কোটি কোটি টকা তাৰ পাছতে আৰক্ষীয়ে অভিযান চলালে অভিযানত জব্দ হৈছে কোটি কোটি টকা এতিয়া অভিযান চলাই মহাৰাষ্ট্ৰ আৰক্ষীয়ে জব্দ কৰিছে এই বৃহৎ পৰিমাণৰ ধন আৰু 4 কিলোগ্ৰাম সোণৰ বিস্কুট জব্দ কৰা হৈছে মূল অভিযুক্ত বৰ্তমানেও পলাতক আৰক্ষীয়ে ধৰিবই পৰা নাই এতিয়ালৈকে মূল অভিযুক্ত আৰু ঘটনা সন্দৰ্ভত কেইবাটাও অভিযুক্ত আটক কৰিছে আৰক্ষীয়ে কিন্তু মূল অভিযুক্ত বৰ্তমানেও পলাতক 1 কোটি 2 কোটি নহয় 58 কোটি টকা জব্দ কৰা হৈছে 4 কিলোগ্ৰাম সোণৰ বিস্কুট জব্দ কৰা হৈছে আপোনালোকক সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম চাও কিদৰে আৰক্ষীয়ে হিচাপ কৰিছে টকা গণি ভাগৰি পৰিছে পুনৰবাৰ এইজন প্ৰবঞ্চক এইজনক আটক কৰিছে কিন্তু মূল যিজন অভিযুক্ত সেইজন বৰ্তমানেও পলাতক প্ৰথমৰ পৰা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথমৰ পৰা কিদৰে আৰক্ষীয়ে টকা গণি ভাগৰি গৈছে আৰু লগতে জব্দ কৰা হৈছে 4 কিলোগ্ৰাম সোণৰ বিস্কুট এয়া চাওক বিছনা ভৰ্তি হৈ গৈছে ইয়াত 10 কোটি টকা নগদ 10 কোটি নহয় 10 কোটিৰো অধিক টকা আছে ইয়াত আৰু আৰক্ষীয়ে জব্দ কৰিছে অনলাইন গেমৰ নামত প্ৰবঞ্চনা কৰি ব্যৱসায়ীৰ পৰা লুটিছিল এইসমূহ টকা লুটিছিল চাওক এইজন এজন অভিযুক্ত কিন্তু মূল অভিযুক্ত বৰ্তমানেও পলাতক আৰু অভিযান চলাইছিল নাগপুৰত মহাৰাষ্ট্ৰ আৰক্ষীয়ে অভিযান চলাই এইসমূহ টকা বৃহৎ পৰিমাণৰ ধন জব্দ কৰা হৈছে আৰু আটক কৰিছে কেইবাজন অভিযুক্তক তাৰে ভিতৰত এজন আপোনালোকে স্ক্ৰীনত যিজনক দেখি আছে বান্দিলে টকা উদ্ধাৰ কৰা হৈছে অভিযান চলাই বাসগৃহৰ উদ্ধাৰ কৰা হৈছে এই টকা আৰু 10 কোটি টকা নগদ আৰু সৰ্বমুঠ 58 কোটি টকা আৰু 4 কিলোগ্ৰাম সোণৰ বিস্কুট आपका नाम बोलिए অনলাইন গেমৰ নামৰ প্ৰবঞ্চনাৰ বলি হ'ব পাৰে আপুনি গতিকে আপুনিও সাৱধান থাকক কাৰণ এইজন প্ৰবঞ্চকৰ ঘৰত মূল অভিযুক্ত বৰ্তমানেও পলাতক কিন্তু এইজন প্ৰবঞ্চকৰ ঘৰত 10 কোটি টকা নগদ হিচাপ কৰি আৰক্ষীয়ে জব্দ কৰিছে আৰু সৰ্বমুঠ 58 কোটি টকা 58 crores জব্দ কৰা হৈছে আৰু অনলাইন গেম আৰু বৰ্তমান সময়ত অনলাইন গেমত বহু লোকে এতিয়া ব্যস্ত হৈ থাকে দিনৰ দিনটো অনলাইনত ব্যস্ত হৈ থাকে গেমত ব্যস্ত হৈ থাকে কিন্তু এনেকুৱা প্ৰবঞ্চকে আপোনাৰ পৰা কেতিয়া কোটি টকা হৰলুকি কৰিব লাখে টকা হৰলুকি কৰিব আপুনি তলকিবই নোৱাৰিব আপুনি সাৱধান থকাটো অত্যন্ত জৰুৰী আৰু এই খবৰ জনাটো আপুনি অত্যন্ত জৰুৰী কাৰণ এইজন প্ৰবঞ্চকৰ পৰা 58 কোটি টকা জব্দ কৰিছে আৰক্ষীয়ে তেওঁ অভিযুক্ত অনলাইন গেমৰ নামত প্ৰবঞ্চনা কৰা এজন অভিযুক্ত আপুনি প্ৰবঞ্চনাৰ বলি হ'ব পাৰে আপুনিও সাৱধান থাকক এই আৰক্ষীয়ে টকা গণি এই মুহূৰ্তত ভাগৰি পৰিছে আৰু মেচিন আনি টকা গণিবলগীয়া হৈছে বান্দিলে টকাৰ পাহাৰ গঢ়িছিলে এইজন অভিযুক্তই আৰু মূল অভিযুক্ত বৰ্তমানেও পলাতক কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে তাৰ লগতে টকাৰ পাহাৰ গঢ়িছিলে এয়া মহাৰাষ্ট্ৰৰ নাগপুৰত অনলাইন গেমৰ এটা প্ৰবঞ্চক আছিলে তেওঁৰ পৰা 58 কোটি টকা নগদ 10 কোটি টকা জব্দ কৰা হৈছে হিচাপ কৰিছে আৰক্ষীয়ে 10 কোটিৰো অধিক বুলি তেওঁলোকে হিচাপ দিছে তাৰ পাছত কিন্তু সৰ্বমুঠ 58 কোটি টকা হিমানে নহয় 4 কিলোগ্ৰাম সোণ জব্দ কৰিছে অনলাইন গেমৰ নামত প্ৰবঞ্চনা কৰি আছিল বিভিন্ন লোকক আৰু 2020 বৰ্ষৰ পৰা এইসমূহ টকা তেওঁ লুটিছিলে হৰলুকি কৰিছিলে বিভিন্ন গ্ৰাহকৰ পৰা বিভিন্ন অনলাইন গেমাৰসকলৰ পৰা গতিকে চাওক আৰক্ষীয়ে আজি বৃহৎ সফলতা অৰ্জন কৰিছে মহাৰাষ্ট্ৰৰ নাগপুৰ আৰক্ষীয়ে চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড সাথে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে বাই বাই